নমস্কাৰ বন্ধুসকল, এইজনীৰ নামে হৈছে নন্দিতা আৰু নন্দিতা বৰ্তমান কি পৰিস্থিতিত আছে সেইটো উদ্দেশ্যৰে আজিৰ ভিডিঅ'টো বনাইছো আৰু ডক্টৰে কি ক'লে নন্দিতাৰ বিষয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। নিউৰলজিকেল ষ্টেটাছটো আমি যি কওঁ মানে তেওঁৰ নায়েই, ব্ৰেইনৰ ফাংচন বিশেষ নাছিলেই, লগতে তেওঁৰ প্ৰেছাৰ কম আছিলে, ব্লাড বহুতখিনি গৈছিলে, এইবোৰতো দিয়া গ'ল। লগতে গোটেইখিনি ছাপৰ্ট দিয়াৰ পিছতো তেওঁৰ নিউৰলজিকেল ষ্টেটাছটো ইম্প্ৰুভমেণ্ট নাই, মানে ব্ৰেইনৰ ফাংচন অলমষ্ট নাই বুলিয়ে ক'ব পাৰি। আৰু সেইটো ক্ষেত্ৰত মানে কিমান বস্তু ৰিকভাৰী হয় আচলতে মেক্সিমাম দুদিন আমি চাওঁ আৰু দিয়াৰ পিছতো এতিয়া নতুনকৈ দেখোন একো ডেভেলপমেণ্ট নাই, মানে ভালৰ ফালে অহা নাই। আৰু স্কেনখনৰ পজিশ্যনটো এনেকুৱা বেয়া য'ত মানে চাৰ্জাৰী নালাগে, ব্ৰেইনটো ফুলি গৈছে আৰু বহুতখিনি জেগা মানে তেজ চলাচল নহয়, মৰি যোৱা নিচিনা হৈছে। সেইটো হিচাপত মানে ক'বলৈ গ'লে এনেই যদিও আমি 48 ঘণ্টা চাওঁ, তথাপিও মানে আমি এটা গম পাওঁ মানে যে লাভ নহ'ব বা নহ'ব। সেইটো হিচাপত চাবলৈ গ'লে আমি কণ্টিনিউ কৰিছোঁ, কিন্তু আশাটো কমেই আছে মানে। আৰু তেওঁলোকে প্ৰেছাৰ ষ্টেপবোৰ কমিবলৈ লৈছে লাহেকৈ আজিৰ পৰা। দৰৱত যদিও আমি ছাপৰ্টটো দি আছোঁ, কিন্তু মেইনটেইন কৰিব পৰা নাই, দৰৱৰ ৰিকুৱাৰমেণ্টবোৰ বাঢ়ি গৈছে লাহে লাহে। সেইকাৰণে চাওঁ কিমানখিনি আমি কৰিব পাৰোঁ। আশা ডেকা মানুহ ট্ৰাই কৰিবই লাগিব, মেক্সিমাম আমি কৰিছোঁ। কিন্তু আমিও এটা আইডিয়া কৰিব পাৰোঁ যে কিছুমান বস্তু কৰিলেও কিমানখিনি টানিব পাৰে। প্ৰথম 6 ঘণ্টা 8 ঘণ্টা এদিন দেখি পেলাই গম পাইছোঁ যে বৰ লাভ হোৱা নাই। চেষ্টা কৰিবই লাগিব আমি যিমানখিনি পাৰোঁ, যি পাৰোঁ যেনেকৈ পাৰোঁ আমি মেক্সিমাম কৰিবই লাগিব, কাৰণ এনেকৈ এৰি দিব নোৱাৰি বস্তুটো। কিজানি অলপ আশা আছে, কিন্তু আমি চাইণ্টিফিকেলি ক'বলৈ গ'লে সেইটোৱে আৰু বস্তুখিনি আমি পেচেণ্টৰ পজিশ্যন চাইটো ক'ব লাগিব যে কি পজিশ্যনত আছে, কাৰণ এনেইতো চেষ্টা কৰাৰ কথাটো নাই, কৰিবতো লাগিব। চিকিৎসকৰ কথা শুনি আপোনালোকে জানিব পাৰিছে যে নন্দিতা বৰ্তমান বহুত সংকটজনক অৱস্থাত আছে। ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিবলৈ গৈছিলে, সেই সময়ত ৰন্তু শৰ্মা নামৰ যুৱক এজনে দ্বাৰে কঁপিয়াইছিল। নন্দিতাৰ একো দোষ নাছিল, প্ৰেমৰ প্ৰস্তাৱ হয়তো গ্ৰহণ কৰা নাছিল। সেই দোষ হ'ল নন্দিতাৰ। এতিয়া জীৱন মৰণত যুঁজি আছে নন্দিতাই। আহক আমি সকলোৱে মিলি জুলি আশীৰ্বাদ কৰোঁ যাতে সোনকালে সুস্থ হৈ উঠে নন্দিতাই।